How are you, dear students? আজি আমি সেই হিন্দী ক্লাছৰ তৃতীয় নম্বৰ পাঠটো আৰম্ভ কৰিম। যিসকলে আগৰ 1 নম্বৰ আৰু 2 নম্বৰ পাঠটো চোৱা নাই, যদি চাব বিচাৰে তেনেহলে মোৰ এই চেনেলৰ ডেসক্ৰিপচনত লিংক এটা দিয়া আছে, চাই ল'ব পাৰে। যে নহওক, আজি আমি আৰম্ভ কৰিম 13 নম্বৰ নিয়মৰ পৰা। আমাৰ ইয়াৰ আগতে 1 নম্বৰৰ পৰা 12 নম্বৰ নিয়মলৈকে পাৰ্ট 1 পাৰ্ট 2 হৈ গৈছে। যিসকলে চোৱা নাই সিহঁতে চাব পাৰে। যে নহওক, আজি আমি 13 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম নিয়মটো আছে আজিৰ, যে অ যোগ ও সমান সমান ও। ইয়াত এটা উদাহৰণ দিয়া আছে। আমাৰ প্ৰথমে দিয়া আছে সূৰ্য যোগ উদয় সমান সমান সূৰ্যোদয়। ইয়াত চাব, সূৰ্যৰ লগত সূৰ্যটো যদি আমি ভাঙো তেনেহলে কেনেকৈ ভাঙিম? তন্তে হ যোগ দীৰ্ঘ উ, এটা সম্পূৰ্ণৰূপে ভাঙিলে এনেকৈ ভাঙিব লাগিব। যোগ ৰ যোগ দৃষ্টি জ, আৰু দৃষ্টি জৰ লগত কি আছে? আমাৰ অ আছে। আমাৰ আগতে কোৱা আছিল বা আগতে আমি জানো যে প্ৰত্যেকটো ব্যঞ্জন বৰ্ণত এটাকৈ কি থাকে? অ থাকে। ইয়াৰ ৰ লগত অ আছে, দন্ত হৰ লগত অ আছে, আৰু 29 জৰ লগত অ আছে। আমাৰ শেষত যায় কি হল? 29 জ, আৰু 29 জৰ লগত এটা অ আছে। আৰু ইয়াত প্ৰথমতে কি দিয়া আছে? হস্ৰ উ, যিটো আমি হস্ৰ উ বুলি কওঁ বা ও বুলি কওঁ। ইয়াত তেনেহলে কি হল? এই অ আৰু এইটো, এই দুয়োটা মিলি কি হ'ব? আমাৰ নিয়ম হিচাপত ও। ঠিক আছে, সকলো বুজি পাইছে? সেইকাৰণে আমি ওৰ চিহ্নটো আমি হৰ চিহ্নটো জানো। ওৰ চিহ্ন হল ওকাৰ। এইটো হৈছে আমাৰ হৰ চিহ্ন। গতিকে সূৰ্য যোগ উদয় সমান সমান সূৰ্যোদয়। আমি তাৰ পিছৰ প্ৰশ্নটো চাওঁ। আমি পিছৰ উদাহৰণটো চাওঁ। ইয়াত দিয়া আছে প্ৰশ্ন যোগ উত্তৰ। আগৰ নিয়মটো সেমে আছে। আমাৰ এইটো ভাঙিলে কি হ'ব? প্ৰশ্নৰ লগত এটা শেষত যে ন আছে, নৰ লগত এটা কি আছে? অ আছে। আৰু প্ৰথমতে আৰু দ্বিতীয় যিটো আমাৰ পদ আছে বা দ্বিতীয় যিটো শব্দ আছে, তাৰ প্ৰথমতে হস্ৰ উ আছে, আৰু সমান সমান আমাৰ কি হয়? ও হয়। আৰু এইটোৰ কাৰণে আমাৰ এই প্ৰশ্ন যোগ উত্তৰ সমান সমান কি হৈছে? প্ৰশ্নোত্তৰ। আমি এতিয়া 14 নম্বৰ নিয়মটো চাওঁ। 14 নম্বৰ নিয়মটোত আছে আ যোগ ও সমান সমান ও। আ যোগ হস্ৰ উ, আমরা যিটো হস্ৰ উ বুলি কওঁ আমালোকে, সেইটো চাব। ইয়াত আৰ লগত এই ওটো যোগ হৈ কি হৈছে? ও হৈছে। ইয়াত দিয়া আছে আ যোগ সমান সমান ও। ঠিক আছে, তেনেহলে আমি চাওঁ, এইটো উদাহৰণটো ভাঙি চাওঁ। উদাহৰণটো দিয়া আছে কি? মহা যোগ উদয় সমান সমান মহোদয়। ইয়াত হৰ লগত এটা কি আছে? হৰ লগত এটা আ আছে। আৰু এই উদয় শব্দৰ প্ৰথমতে কি আছে? ও আছে। তেনেহলে আমি জানো আ যোগ ও সমান সমান ও। আৰু এইটো চিহ্ন আমি জানোই, ইয়াৰ চিহ্নটো আছে ওকাৰ। গতিকে মহা যোগ উদয়, আৰু এই আ আৰু ও মিলি ও হৈছে, আৰু ইয়াত চিহ্নটো বহাই দিলে কি হয়? মহোদয়। ঠিক তেনেকুৱা আৰু এটা আমাৰ উদাহৰণ দিয়া আছে কথা যোগ উপকথন। হে আমাৰ এই নিয়মতে পৰিছে। থৰ লগত আ আছে, আৰু উপকথনৰ প্ৰথমতেই ও আছে। গতিকে কথাৰ লগত উপকথন যোগ হলে কি হ'ব? কথোপকথন। ঠিক আছে, এতিয়া আমি 15 নম্বৰ নিয়মটো চাওঁ। 15 নম্বৰ নিয়মটোত দিয়া আছে অ যোগ ৰি। অৰ লগত ৰি যদি যোগ হয় তেনেহলে কি হয়? আমাৰ ৰেফ হয়। ইয়াত আমি ৰেফ লিখিব পাৰো। অৰ লগত যদি ৰি যোগ হয় তেনেহলে কি হয়? ৰেফ। ইয়াত উদাহৰণ দিয়া আছে
দেৱ। আমি দেৱটো ভাঙিলে আমাৰ এইটো ভাঙাৰ দৰকাৰ নাই, আমাৰ শেষৰটোহে লাগে আৰু ইয়াৰ প্ৰথমটোহে লাগে। আমাৰ সন্ধি কৰোঁতে এই দুটা শব্দৰ ওপৰত লক্ষ্য কৰিব লাগে, দুটা আখৰৰ ওপৰত। ইয়াত শেষৰটো আৰু ইয়াৰ প্ৰথমটো। ইয়াত যেনেকৈ দিয়া আছে অব্বৰ লগত এটা কি আছে আমি জানো, ব্যঞ্জন বৰ্ণৰ লগত সদায় এটাকৈ কি থাকে, অ থাকে। তেতিয়াহ'লে অব্বৰ লগত এটা অ আছে আৰু আমাৰ ইয়াৰ দ্বিতীয় যিটো শব্দ দিয়া আছে তাৰ প্ৰথমতে কি আছে, ৰি আছে। গতিকে আমি এইটো সমান সমান কেনেকৈ কৰিম, দেৱ যোগ ঋষি, দেৱৰ্ষি হৈ গ'ল। আৰু আমি 16 নম্বৰ নিয়মটো চাওঁ। 16 নম্বৰত দিয়া আছে আ যোগ ৰি সমান সমান, ইয়াতো কি হয়, ৰেফ হয়। আৰু লগতো ৰি যোগ হ'লে কি হ'ব, ৰেফ হ'ব। ইয়াৰ এটা উদাহৰণ চোৱা, ৰাজা যোগ ঋষি দিয়া আছে। গতিকে ৰাজাৰ লগত আমাৰ কি যোগ হৈ আছে, আ যোগ হৈ আছে। আৰু ৰিটো প্ৰথমে দিয়া আছে আমাৰ শেষৰ পদৰ বা শেষৰ শব্দ যিটো আছে, শেষৰ শব্দৰ প্ৰথম বৰ্ণটো কি আছে, ৰি। আমাৰ সন্ধি কৰাৰ নিয়মটো আমালোকে পাই আহিছোঁ আগতে, যে প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ এই দুয়োটাৰে লগ লাগি আমাৰ কি কৰিব লাগে, সন্ধি কৰিব লাগে। গতিকে আমাৰ ইয়াৰ ৰাজাৰ জ লগত এটা আ যোগ হৈ আছে আৰু দ্বিতীয় শব্দটোৰ কি আছে, প্ৰথমটোৱে ৰি আছে। গতিকে আ আৰু ৰি মিলি দুয়োটা মিলি কি হ'ল, ৰেফ। আমাৰ দুয়োটা মিলি কি হয়, ৰেফ হয়। গতিকে ৰাজা যোগ ঋষি সমান সমান কি হ'ল, ৰাজৰ্ষি। যেনেকুৱা ইয়াত দিয়া আছে, ৰাজা আৰু ঋষি দুয়োটা লগ লাগি কি হৈছে, ৰাজৰ্ষি। আৰু আমাৰ 17 নম্বৰ নিয়মটো চোৱা। আমি অলপ আগত পালোঁ যে 15 নম্বৰ আৰু 16 নম্বৰ নিয়মটো কি হৈছে, অৰ লগত ৰি যোগ হ'লেও ৰেফ হয় আৰু আৰ লগত ৰি যোগ হ'লেও ৰেফ হয়। আমি এতিয়া 17 নম্বৰ নিয়মটো চাওঁ। 17 নম্বৰত দিয়া আছে অ যোগ এ সমান সমান ঐ। অ আৰু এ লগ লাগি কি হয়, ঐ হয়। যেনেকুৱা ইয়াত দিয়া আছে জন যোগ এক সমান সমান জনক। এই নৰ লগত আমি কি পাইছোঁ, এটা নৰ লগত এটা অ আছে। আমি আগতে কৈ আহিছোঁ যে প্ৰত্যেকটো ব্যঞ্জন বৰ্ণৰ লগত এটাকৈ কি থাকে, অ থাকে। ঠিক ইয়াত কি আছে, নৰ লগত এটা, এই নৰ লগত এটা অ আছে আৰু প্ৰথমতে ইয়াত কি দিয়া আছে, এ দিয়া আছে। গতিকে সমান সমান হৈ কি হ'ল, ঐ হ'ল বা আৰু আমি এইটো চিহ্নটো কি লিখিব পাৰোঁ, ঐ লিখিব পাৰোঁ। গতিকে এই অ আৰু এ মিলি দুয়োটা মিলি কি হৈছে, ঐ হৈছে। সেইবাবে জন যোগ এক সমান সমান কি হৈছে, জনক। বুজি পাইছে? আৰু আমি এতিয়া 18 নম্বৰ নিয়মটো চাওঁ। 18 নম্বৰত দিয়া আছে ইয়াত অ যোগ ঐ, অৰ লগত যদি ঐ যোগ হয় তেনেহ'লেও কি হয়, সমান সমান ঐ হয়। অৰ লগত ঐ যোগ হ'লেও কি হ'ব, ঐ। আৰু অৰ লগত এ যোগ হ'লেও ঐ হয়। এইটো কথা মনত ৰাখিব। ইয়াত চোৱা দিয়া আছে মত যোগ ঐক্য। ইয়াত তৰ লগত এটা কি আছে, অ আছে আৰু তো এই দ্বিতীয় শব্দটোৰ প্ৰথমতেই ঐ দিয়া আছে। সমান সমান কি হৈ গ'ল, ঐ হৈ গ'ল। গতিকে মত যোগ ঐক্য সমান সমান মতৈক্য। ইয়াত তৰ লগত আমি ঐৰ আমি হৰ চিহ্নটো জানোই, এইটো ঐ। তেনেহ'লে কি হ'ল, মতৈক্য। বুজি পাইছে? আৰু 19 নম্বৰ নিয়মটো আমি চাওঁ। 19 নম্বৰ নিয়মটোত আছে আ যোগ এ সমান সমান ঐ। ইয়াৰ আগতে যি দুটা পালোঁ যে অৰ লগত এ যোগ হ'লেও ঐ হয় আৰু অৰ লগত ঐ যোগ হ'লেও ঐ হয় আৰু
তৃতীয় একেই নিয়ম একেই নহয়, কিন্তু পিছৰ মানে যিটো সমান যায়, যিটো আমাৰ ৰিজাল্ট ওলায় সেইটো ওলাইছে এই তিনিটা নিয়মত। আৰু শেষত আৰু এটা আছে, চাৰিটা নিয়মৰ একেই হয়। শেষত ইয়াত চাব 19 নম্বৰ নিয়মটোত চাব যে আ যোগ এ সমান ঐ। ইয়াত কি হৈছে, আৰ লগত যদি এ যোগ হয় সমান কি হৈ যায়, ঐ হৈ যায়। ইয়াত চোৱা, তথা থৰ লগত আ আছে আৰু দ্বিতীয় শব্দটোৰ প্ৰথমতে কি আছে, এ আছে। গতিকে সমান যায় কি হ'ল, ত থৈ বছ। তেনেহ'লে আমাৰ সমান যায় কি হ'ল, তথৈ বছ। আ আৰু এ মিলি সমান কি হ'ল, ঐ হ'ল। ইয়াৰ আ আৰু ইয়াৰ এ দুয়োটা মিলি ঐ হৈছে। গতিকে তথৈ বছ শব্দটো হৈ গৈছে। আৰু 20 নম্বৰ নিয়মটো আছে, আ যোগ ঐ সমান ঐ। আৰু আমি ইয়াত কি পালোঁ, আৰ লগত এ যোগ হৈ ঐ হৈছে, আৰু আৰ লগত ঐ যোগ হৈও কি হয়, ঐ হয়। গতিকে আমি এইটো অলপ ভাঙি দি আছোঁ, চোৱা। ইয়াত দিয়া আছে মহাযোগ ঐশ্বৰ্য। ইয়াত মহাৰ লগত আ আছে আৰু শেষৰটো কি আছে, আ আছে, আৰু ইয়াত প্ৰথমতে কি আছে, ঐ আছে। গতিকে সমান কি হ'ব, ঐ হ'ব। আমি নিয়ম হিচাপত পাইছোঁ ঐ হ'ব, সমান ঐ হৈছে। গতিকে মহাযোগ ঐশ্বৰ্য কি হ'ল, ইয়াত কি হ'ল, মহৌৰ্য। আমি 21 নম্বৰ নিয়মটো চাওঁ। 21 নম্বৰ নিয়মত আছে যে আমি ইয়াৰ আগতে যিটো 4টা নিয়ম পালোঁ, এই 4টা নিয়ম প্ৰায় একেই। ইয়াত দিয়া আছিল 4টা নিয়মত 17 নম্বৰ নিয়মৰ পৰা 18, 19, 20 এই 4টা নিয়মৰ আমাৰ সমান যায় একেই ওলাইছে। আৰু আমি 21 নম্বৰ নিয়মটোত আহিছোঁ। 21 নম্বৰ নিয়মত আমাৰ অলপ বেলেগ আছে। ইয়াত চাব, ইয়াত কি দিয়া হৈছে, অ যোগ ও সমান ঔ। অ যোগ ও সমান ঔ। ইয়াত চোৱা, এটা উদাহৰণ দিয়া আছে, জল যোগ ঔকা। ইয়াত লৰ লগত কি আছে, এটা অ আছে, আৰু প্ৰথমটো কি দিয়া আছে, ও। গতিকে এই দুয়োটা মিলি আমাৰ কি হৈছে, অ আৰু ইয়াত ও সমান কি হৈছে, ও হৈছে। আৰু আমি এইটোৰ চিহ্ন, ওৰ হৰ চিহ্নটো হ'ল, ওৰ হৰ চিহ্নটো আমি জানোই, ওৰ হৰ চিহ্নটো এইটো হয়, ঔকা। ঠিক আছে, তেনেহ'লে জল যোগ ঔকা সমান জলৌকা। আৰু আমি 22 নম্বৰ নিয়মটো চাওঁ। 22 নম্বৰ নিয়মত দিয়া আছে, অ যোগ ও সমান ঔ। ইয়াৰ উদাহৰণটো দিয়া আছে, বন যোগ ঔষধ সমান বনৌষধ। এইটো ভাঙালে আমি জানোই, নৰ লগত এটা কি আছে, অ আছে, আৰু ইয়াত প্ৰথমতে কি দিয়া আছে, ও দিয়া আছে। সমান আমি কি লিখিব পাৰোঁ, ঔ। গতিকে বন যোগ ঔষধ সমান বনৌষধ। বন যোগ ঔষধ সমান বনৌষধ। আৰু আমি একেবাৰে আজিৰ শেষৰ নিয়মটোত আহিছোঁ। শেষৰ নিয়মটো হৈছে 13 নম্বৰ। আমি ইয়াৰ পিছত আকৌ 4 নম্বৰ পাৰ্টত লগ পাম। আমি এতিয়া 23 নম্বৰ নিয়মটো চাই আছোঁ। 23 নম্বৰটো মই বুজাই দি আছোঁ। ইয়াত আ যোগ ঔ সমান ঔ আছে। ইয়াত মহা যোগ ঔষধ সমান মহৌষধ। ইয়াত হৰ লগত এটা কি আছে, আ আছে, আৰু ঔ দিয়া আছে ইয়াত। তেনেহ'লে আমাৰ নিয়ম হিচাপত হৈ গ'ল কি, ঔ। আৰু এই ওৰ নিয়ম আমি হৰ চিহ্নটো ঔ লিখোঁ এনেকৈ। গতিকে মহাযোগ ঔষধ মহৌষধ। এই আ আৰু ঔ এই দুয়োটা মিলি কি চিহ্ন হ'ল, আমাৰ এইটো চিহ্ন হ'ল। ঠিক আছে,
গতিকে মহা যোগ ঔষধ সমান সমান মহা ঔষধ। ঠিক আছে, আজিলৈকে ইমানেই। আকৌ লগ পাম